হাই গাইজ, স্বাগতম তৰণীয়া ৰাজ চেনেললৈ। এতিয়া আহিলোঁ তৰণী ৰাস চাবলৈ। তো এয়া সোমাই আহিছোঁ তৰণী ৰাসত। চাই থাকক কেনেকুৱা হয়। তো ভাল লাগিছে প্ৰথম ষ্টাৰ্টিঙতে। তাৰপিছত এইবিলাক আপোনাৰ তলত গম নাপাওঁ। তো ভালে এয়া আৰিমত্ত গড়, আমাৰ ঐতিহ্যমণ্ডিত গড় আৰিমত্ত গড়। ইয়াত গৈ চাওক, বঢ়িয়া মানে ৰাস্তাৰ কাষতে আৰিমত্ত গড় সংৰক্ষণ লিখা আছে। আৰিমত্ত গড় লিখা আছে। এইখন বাণিজ্য মেলাৰ ভিতৰত সোমাম বাৰু। আগত মূৰ্তিবিলাক চাই আহোঁ, মেইন মন্দিৰটোৰ ভিতৰৰ পৰা আহোঁ। ভিতৰফালে চাই থাকক, দেখাই আছোঁ কেনেকুৱা দৃশ্য। এয়া চাওক, মনোমোহা দৃশ্য এইটো বনাইছে। এইফালে যোনে যোনে চাব ইচ্ছা কৰিছে আহিব চাবৰ কাৰণে। তৰণী গছৰ ওপৰলৈকে, নাৰিকল গছৰ ওপৰলৈকে এইবিলাক এক্সিট চালিয়া বনাইছে। চৰিত্ৰপণ চালিয়া লাগিছে, ভাল লাগিছে। এইটো তলতে আছে, এইখিনিৰ তলত ইয়াৰ আমি সোমালোঁ ভিতৰলৈকে। প্ৰথম আপোনাৰ ঠিকনা বনিয়া দিয়া আছে। এইটো গণেশ বৃন্দাবন এইফালে দেখাই আছে। কিবা নাজানো কি, জাষ্ট দেখাব চেষ্টা কৰিছোঁ কি হয়। চাই থাকক। মনে মনে শৰণ কৰিছে, এইবিলাক লেখা আছে। এইটো গীতাৰত পিৰচিলাৰে বনাইছে। এইবিলাক দেখুৱাব গ'লে ভাল সংকেত দিছে। এইবিলাক ভাল বঢ়িয়া লাগিছে। শংকৰ কাৰখানা এইখন। পুতুনাবত এইটো মথুৰা গমন অন্ত নাৰায়ণ। মানুহ বহুত আছে, ষ্টাৰ্টিং যদিও মানুহখিনি আছে। কলীয়া দমন সৰুবিলাক দেখুওৱা নাই বাৰু। ধুনীয়াকৈ সজোৱা হৈছে মন্দিৰটো। দৃশ্য এইবিলাক চব বা কেপচাৰ কৰিব পৰা নাছিলোঁ, ব্লাৰ হৈ গৈছে। যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাব চেষ্টা কৰি আছোঁ। তো চাওক, ৰাধা কৃষ্ণ হনুমান ভগৱান বাবা বাণিজ্য মেলা।
মিউজিক মেলা মানে বেলেগ একো নাই, এইবিলাক সৰু বাচ্ছাৰ প্ৰথমটো সৰু বাচ্ছা এইবিলাক খেলা বস্তু, সেইবিলাক মিঠাইৰ দোকান, চাউলৰ মিঠাইৰ দোকান, এইভাগে মিঠাই 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 খালি মিঠাই, কিমান খাব আপোনাৰ মিঠাই, মিঠাই মিঠাই খালি মিঠাই। এইবিলাক সৰু বাচ্ছা জেগাত ডাঙৰ ডাঙৰ মানুহবিলাক খেলি আছে, এইবিলাক সৰু বাচ্চা খেলা চাই। ৰাষ্ট্ৰীয় বাণিজ্য মেলা, ৰাষ্ট্ৰীয় বাণিজ্য মেলা এইখন কি আছে চাই লওঁ ৰ'ব। এইবিলাক কাহ, কোনোবা চাহ খালে ইয়াৰ পৰা নিব পাৰে, পপকৰ্ণ বেছি নেদেখা গ'লে বহুত ডাঙৰ এৰিয়াটো, বাৰ ঠাইত যাব লগা ভিতৰ ফালে। টেকেলি পিঠা, খৰি পাতি সত্ৰ কিবা এইবিলাক টেকেলি পিঠা, পিঠাবিলাক 30 টকা। এতিয়া আপোনাৰ ৰাস্তাত মানুহ তৰণিৰ আগত ষ্টাৰ্টিং হৈছেহে মাত্ৰ, কিন্তু মানুহ বহুত। এতিয়া আমি এতিয়া ভিতৰলৈ সোমাম, চাই থাকক। সোমাল জনা শুনা চাওক, ভিতৰৰ ফালে চকৰি এইফালে বহুত মানুহ, সোনফালে চাওক মানুহে মানুহ। সৰু বাচ্চা, গোটেই সৰু বাচ্চাৰ এইবিলাক ট্ৰেইন, সৰু বাচ্চাবিলাক খেলি আছে ইয়াতে। নতুন ট্ৰেইন আনিছে এইবাৰ, কি হয় গম নাপাওঁ, ঘূৰাব চাগে। সৰু বাচ্চাটো ঘৰত যায় ট্ৰেইন সৰুতে উঠিছিলোঁ, এতিয়া উঠিব নোৱাৰোঁ। সৰু বাচ্চাবিলাকৰে মানুহ চাওক, আজিতে মানুহবিলাক চাওক কিমান মানুহ মেলাই। ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কাইলৈৰ পৰা ঠাণ্ডাৰ বন্ধু টিভি দিব। থেংক ইউ, জয় অসম।